নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অভি আপোনালোকক জিকে ভাণ্ডাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান আশ্চৰ্যকৰ তথ্য। আহক তেন্তে আমাৰ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে এবছৰত এজন ব্যক্তিয়ে গড় পৰিমাণে 50 লাখ বাৰ উশাহ নিশাহ লয়। আমাৰ আজিৰ দ্বিতীয় আশ্চৰ্যকৰ তথ্যটো হৈছে জন্মৰ সময়ত মানুহৰ শৰীৰত 300 ডাল হাড় থাকে। বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰত 209 ডালহে হাড় হয়গৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে গড় পৰিমাণে HB পেঞ্চিল এডালে 35 মিটাৰ দীঘল এডাল ৰেখা অংকন কৰিব পাৰি আৰু 50,000 শব্দ লিখিব পাৰি। গড় পৰিমাণে এজন ব্যক্তিয়ে গোটেই জীৱনত 2 সপ্তাহ ট্ৰেফিকৰ ৰেড ছিগনেল গ্ৰীণ হ'বলৈ অপেক্ষা কৰে। পশ্চিম আফ্ৰিকাৰ মাতমি জনজাতিৰ লোকসকলে মৰা মানুহৰ মূৰটো ফুটবল খেলিবলৈ ব্যৱহাৰ কৰে। এয়া আশ্চৰ্যকৰ তথ্য নহয়নে বাৰু? কোকা ক'লাৰ ৰংটো সেউজীয়া হ'লহেঁতেন যদি তাত ফুড কলাৰেণ্ট নিমিলায়। আমি যেতিয়া হাঁচি মাৰোঁ আমাৰ হৃদপিণ্ডটো 1 ছেকেণ্ডৰ কাৰণে ৰৈ যায়। ইংৰাজীৰ অলমষ্ট শব্দটো আটাইতকৈ দীঘল শব্দ, যিটো ক্ৰম অনুসৰি এলফাবেটিকেলি আহে। আজি নৱম আশ্চৰ্যকৰ তথ্যটো হৈছে পঁইতাচোৰাই নিজৰ মূৰটো নোহোৱাকৈও কেইবা সপ্তাহো জীয়াই থাকিব পাৰে। আজিৰ শেষৰ আশ্চৰ্যকৰ তথ্যটো হৈছে চকু মেলি হাঁচি মৰাটো অসম্ভৱ। ভিডিঅ'টি আপোনালোকৰ কাৰণে সহায়ক হয়নে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব আমাৰ লেটেষ্ট আপডেটসমূহৰ বাবে।